নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল মানৱজ্যোতি শ্যাম। আৰু এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোহি। আৰু মই গৈ আছোঁ ডিগবৈ ৰোডত, আৰু মানে চাকি জ্বলোৱা চাবলৈ আহিছোঁ। আৰু আমাৰতো পথাৰ নাই, সেইকাৰণে তো বলক। এইটো ৰোডত গৈ থাকিলে পাবগৈ আপুনি ডিগবৈ, তাৰপিছত মাৰ্ঘেৰিটা, তাৰপিছত লিডু, ইফালে মেয়লৈকে পাব, জাগুনলৈকে পাবগৈ, আৰু বেলেগ চাইডে ঘূৰি দিলে বৰডুমচালৈকে পাবগৈ। একেবাৰে অৰুণাচল আৰু অসমৰ বৰ্ডাৰ বৰডুমচা পাবগৈ। তো এনেকুৱা আৰু পিছবেলা চাবলৈ আহিছোঁ, আৰু ভাল লাগে দিয়কচোন। এইবোৰ ৰাস্তাৰ কাষেদি মানুহবোৰ দেখিছে, তেওঁলোকে চাকি জ্বলাবলৈ গৈছে, চাকি বন্তি জ্বলাব গৈছে মানে পথাৰত। তো এয়া এজনী হয়, আৰু আগতো দেখি পাম। এতিয়া বহুতৰে মাজত আছে পথাৰখনৰ, তো অলপমান সোনকালে আহিব লাগিব। সেইকাৰণে অলপমান দিন থাকোঁতেই আহি লৈছে, নিয়ম ফেৰা কৰি গৈছে, আৰু নহ'লে পিছত দিগদাৰ হ'ব। আন্ধাৰ হৈ গ'লে মানে একো দেখা নাপাব যে। তো এইফালে আৰু অহা যোৱা কৰি আছে। এইফালে এজন ককা জ্বলাই আছে বন্তি। লাহেকৈ কেমেৰাটো এইফালে ঘূৰাই দিম, তাৰপিছত আপোনালোকক দেখাই দিছোঁ। এইটো পালেহি সেয়া কেমেৰাটোত, মোবাইলৰ কেমেৰা যে সিমান মানে জুম কৰিলে ফাটি গৈছেগৈ, সেইকাৰণে কিমানখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু। এইয়া বগা গেঞ্জি বগা চুৰিয়া পিন্ধি, তাৰপিছত এইফালে এজন বগা গেঞ্জি বগা চুৰিয়া। তো ভাল লাগে, এইটোৱে গাঁৱলীয়া পৰিৱেশ। গাঁৱৰ মানুহ গাঁৱতেই থাকিম, আপোন পথাৰখনেই সকলো। এইখনৰ পৰাই জীৱন পোহপাল হৈ আছে। এখন অতিকৈ মৰমৰ খেতিয়ক বা কৃষকসকলৰ কাৰণে কিমান ধুনীয়া পৰিৱেশ দেখিছেনে। কাতি বিহু উপলক্ষে আৰু এটা বনাই দিছোঁ ভিডিঅ'। মই আগতে এটা দিছোঁ, সেইটো খালি কাতি বিহুৰ ওপৰত নাছিল, এইটো সম্পূৰ্ণ কাতি বিহুৰ ওপৰত। পথাৰখন ডিগবৈ পথাৰ বুলি কয়, আৰু এইখন মোৰে মটৰ চাইকেল, সৰু সুৰা এখন আছে, দুখীয়া মানুহ। এইখন ডিগবৈ পথাৰ বুলি কয়। মানে ৰাস্তাটোৰ এপাৰে মানে যদি আপুনি ইফাল বাওঁ চাইডে যালে এৰাপথাৰ, সোঁ চাইডে বৰপথাৰ, আকৌ ইফালৰ পৰা আহিলে সোঁ চাইডে বৰপথাৰ, বাওঁ চাইডে এৰাপথাৰ, এনেকুৱা মানে। তো এনেকৈ মানে পথাৰ দুখন ভাগ কৰিছে। এনেই টোটেলি এখন একেলগে ডিগবৈ পথাৰ বুলি কয়। আৰু এয়া পিছবেলা সূৰ্য অস্ত যোৱা সময়, ইমান ধুনীয়া পৰিৱেশ। তো লাহেকৈ দেখাইছোঁ, আৰু মানে জুম কৰিলে মোবাইলটো ফাটি যায়, সেইকাৰণে সিমানকৈ চেষ্টা কৰিছোঁ, আৰু কিমানকৈ পাৰিছোঁ। ভৱিষ্যতলৈ বাৰু আৰু ভিডিঅ'বোৰ উন্নত কৰিবলৈ চেষ্টা কৰিম। এতিয়া বাৰু প্ৰথম আৰম্ভ কৰিছোঁ, সেইকাৰণে সিমান ভাল নহ'বও পাৰে। তো এইটো হৈছে মেইন ৰোড, গাড়ী অহা যোৱা অনবৰতে কৰিয়ে থাকে। তো ডিগবৈটো দুলীয়াজান যোৱা মেইন ৰোড হয়, তো এনেও ভিৰ হ'বই দিয়কচোন, এনি টাইম এনেকৈ অহা যোৱা কৰিয়ে থাকে। তো আহিছোঁ, আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, মনটো একদম মানে ভাল লাগি যায়। এয়া সূৰ্য অস্ত হৈছে, আৰু এয়া এটা দৃশ্য, পথাৰত চাকি বন্তি জ্বলাব যোৱা এই দূৰণিত মানুহবোৰৰ দৃশ্য। এতিয়া মোবাইলৰ কেমেৰাত সৰু দেখিছে, কিন্তু এনেই খালী চকুৰে ভালকৈ দেখা পোৱা যায়। আৰু এয়া এটা সুন্দৰ পৰিৱেশ, এনেকৈ অহা যোৱা কৰি থাকে গাড়ীবোৰ, মাজত দিগদাৰ দিবলৈ। এয়া কিমান সেউজীয়া, আৰু সেই জিলিকা দেখিছে নহয়, সেইবোৰ হৈছে চাকি বন্তি, মানে মানুহে জ্বলাই থৈ গ'লেই বাৰু, সেইখিনি দেখাব নাপালোঁ। তো ইমান দূৰত আছে, এতিয়া পটকৈ দেখি পোৱাও নাযায়, মোবাইলটোৱেদি মানে ইমান ধৰিব পৰাই নাই। বহুত দূৰত আছে।
তো এয়া আন্ধাৰ হৈ গ'ল। এয়া এই দাদাজনে চাকি জ্বলাবলৈ গৈ আছে হাতত লাঠিডাল লৈ, আৰু তাতে কলগছৰ কিবা বনাই কিনে য'ত চাকিখন থ'ব আৰু জ্বলাব। তো সেই কাষতে তেওঁৰ ল'ৰাটো থৈ গৈছে আৰু মানে দেখাইছে যে ভৱিষ্যতে তোমালোকেও এনেকৈ কৰিবা বুলি। এইটো এটা ভাল শিক্ষা দিছে বাৰু, যে বাপেকে যোনবোৰ নিয়ম নীতি পালন কৰিছে পুতেককো সেইবোৰ দেখাইছে। তো এনেকুৱা কৰিব লাগে, তো ভালেই আৰু এইফালে দাদাই আহিলেই মানে চাকি জ্বলাই মেলি আহিলে, সেই আৰু দুটামান দাদা গৈছে আৰু এইফালে। তো কৈছোঁ ভালেই লাগে, এখেতৰ পূৰা কাম ফেৰা হৈ গ'ল পূৰা সম্পূৰ্ণ, আৰু তেখেতে যাবগৈ এতিয়া। আৰু চক মানে আন্ধাৰে হৈ গ'ল। আহিছিলোঁ মই সোনকালে, কিন্তু এইবোৰ কৰি থাকোঁতে দেৰি হৈ গ'ল। মানে ক'ত নল'ম, ভিডিঅ'টো বনাম ক'ত নবনাম। আৰু সেইয়া দেখিছে এহাল নৱবিবাহিতা বুলি ক'ব লাগিব, নৱবিবাহিতা নহয়, এটা আছে বাৰু ল'ৰা 4-3 বছৰমান। তো এটা সৰু পৰিয়াল আহিছে পথাৰলৈ, কিবা মনটো ভাল লাগি যায়, নিজৰ কথাও মনত পৰে। নিজৰ মানে আমাৰ মা দেউতাৰ লগত আৰু এনেকৈ চাকি জ্বলাবলৈ পোৱাহেঁতেন ভাল লাগিলে হয়। আৰু এনেকৈ চবফালে ওচৰে পাঁজৰে চবেই আহি কিনে চাকি বন্তি জ্বলাই আছে। আপোনালোকে এই সৰু সৰু দেখিছে য'তে ত'তে, এইকেইখন হৈছে এইকেইখন চাকি। এতিয়া বহুত আন্ধাৰ হৈ গ'ল, এতিয়া প্ৰায় 5টা বাজি পাৰে হ'ল। তো এইখিনি চাকি জ্বলাইছে, ধিমিক ধামাক কৰি আছে, ইমান ধুনীয়া লাগিছে দেখিব নহয়, মানে কি ক'ম আৰু এয়া সন্ধিয়া। ৰ'ব শেষ হোৱাই নাই নহয়। আমাৰ মায়ে তুলসীৰ তলত চাকি বন্তি জ্বলাইছে ঘৰত, তাৰো এটা ভিডিঅ' দুটামান ক্লিপ বনাই দিলোঁ আৰু এয়াও চাই যাওক। ঘৰত আৰু পাতিছোঁ সৰু সুৰাকৈ, চবেই এনেই নিয়মটো কৰিছে, তাকে ভাবি আমিও কৰিছোঁ আৰু। এতিয়া অসমীয়া মানুহ যেতিয়া নিয়মটোতো কৰিবই লাগিব। এয়া প্ৰসাদ কিবা কিবি দিছে আৰু লাডু চানা, সিমানো বৰ আয়োজন নহয়, সৰু সুৰাকৈ আৰু নিয়মটো কৰা হৈছে, যাতে দাই দুখ নধৰিবা আৰু বুলি। এতিয়া আমাৰ পথাৰ নাই, নহ'লে আকাশ বন্তি জ্বলালোঁ হয়। এতিয়া লোক পথাৰখনত বাৰু পথাৰ হ'লে হয় পাৰি জ্বলাব, হ'লেও নিজৰ হ'লে অলপ ভাল হয়। তো এয়া মায়ে প্ৰাৰ্থনা কৰি আছে। চোতালখন বাৰু গোটেই বননিৰে ভৰি পৰিছিল, সেইকাৰণে সিমান এটা বাৰু চফা নেদেখিবও পাৰে, বেয়া নাপাব। তো এনেকৈ ভিডিঅ'টো সৰু সুৰা এনেই আৰু বনালোঁ, আৰু ইমান প্ৰফেশ্যনেল নহয়, ঘৰুৱা ভিডিঅ'। ইউটিউবত দি দিছোঁ আৰু ঘৰুৱা ভিডিঅ', কেনেকুৱা লাগে চাই। ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, কিবা আৰু শ্বেয়াৰ কৰি দিব, আৰু শ্বেয়াৰ নকৰিলেও নাই, ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো নতুন। শ্বেয়াৰ নকৰিলেও নাই, এইটো এনেই বনাইছোঁ আৰু এনেই বনালোঁ, মানে চবেই দিছে সেইকাৰণে ময়ো এটা ভিডিঅ' দিয়ে দিওঁ বোলো, মনটোকে ভাল লাগিব। মই চাম এইটো পিছত, আজিৰ পৰা প্ৰায় 5 বছৰ আগত মোৰ চালেই ভাল লাগিব, এইটো বেলেগে চাবলৈ নহয় বাৰু। এতিয়া মেমৰি থ'লে হেৰাই থাকিব, সেইকাৰণে মই ইউটিউবতে থৈ কিনে পিছত কেতিয়াবা মন গ'লে চাব পাৰিম, সেইবাবে আৰু ভিডিঅ'টো কৰিছোঁ। একো আপোনালোকে বেয়া কমেণ্ট নকৰিব, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে সেইকাৰণে। আৰু এই ওচৰতে সেউজীয়া পাতখনত প্ৰসাদ অনা হৈছিল, খালি নাঢাকিলে আৰু ভগৱানলৈ আগবঢ়াই কিনে, এতিয়া ঢাকিলে কেনেকৈ খাব, সেইকাৰণে ঢাকা নাই প্ৰসাদখিনি। তো মায়ে প্ৰাৰ্থনা গাই আছে। এতিয়া
তাৰপিছতে মই ভিডিঅ' বনাই আছোঁ। এতিয়া ৰাতি হ'লে সেইকাৰণে ফ্ৰণ্ট কেমেৰাটোৱেদি ফেচখন মোৰ দেখাব নোৱাৰোঁ, সেইকাৰণে বেক কেমেৰাটোৱে আৰু কৰিছোঁ। তো বেয়া চেয়া নাপাব আৰু, ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ চাইছে আপোনালোকে। তো আজিলৈ ইমানেই আছিল আৰু, বৰ বিশেষ নাই। সৰু সুৰাকৈ কাতি বিহু চবৰ ঘৰতে পাতিছে, যিহেতু কঙালৰ বিহু বুলি কয় সেইকাৰণে আৰু বৰ উলহ মালহো নহয়। এতিয়া বাপুতি সাহোন যেতিয়া পাতিবতো লাগিবই, সেইকাৰণে আৰু পাতিছোঁ, বেয়া চেয়া নাপাব দেই। আজিলৈ ইমানতে আৰু সামৰিছোঁ, আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা বেলেগ ভিডিঅ' পাই থাকিব, বেলেগ বেলেগ টপিকৰ ওপৰত। সদায় একে কিমান দিন, আমনিও পায় নহয় আপোনালোকে, সেইকাৰণে তো আজিলৈ আহিলোঁ, নমস্কাৰ।